ভৰি দিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আপোনালোকে যদি চাই যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত যিহেতু 22টা বছৰ সম্পূৰ্ণ কৰিছে যথেষ্ট আমাৰ বেয়া হৈ গৈছে আন্তঃগাঁথনিৰ ক্ষেত্ৰত গতিকে কিছু সময় পূৰ্বে যিখিনি আমি আমাৰ জেনেৰেল কাউন্সিলত বা অথবা আমাৰ ইচিত যিখিনি আমাৰ অনুমোদন কৰা হৈছে এইখিনি আমাৰ দীৰ্ঘম্যাদী আমাৰ আঁচনি এইখিনি আমি কোকৰাঝাৰ আৰু শিলচৰ আৰু দিল্লী নতুন দিল্লী 5টা যেহেতু আমি দেখিবলৈ পাওঁ যে সকলো ৰাজ্যৰে সাংস্কৃতিক কেন্দ্ৰ কিছু নতুন দিল্লীত প্ৰতিস্থাপিত হয় আৰু সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই যেহেতু আমাৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ এটা আমাৰ গধুৰ দায়িত্ব আছে সেইবাবে আমি নতুন দিল্লীত যি কেন্দ্ৰ প্ৰতিস্থাপিত হ'ব তাত যাতে আমি অসমৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিব পাৰোঁ আমাৰ শিল্পীসকলক এটা মঞ্চ দিব পাৰোঁ আমাৰ যি চাৰু কাৰুকলা আছে সেইসমূহক যাতে আমি তাত উপলব্ধ কৰিব পাৰোঁ এনেধৰণৰ আমি বিস্তৃত পৰিকল্পনাৰে আগবাঢ়িব বিচাৰিছোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিচাৰিছে যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কেৱল গুৱাহাটী কেন্দ্ৰিক হৈ নাথাকক ই সম্প্ৰসাৰিত হওক ইয়াৰ উন্নয়ন বা ইয়াৰ পৰিসীমা অসম নহয় দেশব্যাপী ব্যাপ্ত হওক আৰু সেইবাবে আমি এই ক্ষেত্ৰত আমাৰ কাৰ্যনিৰ্বাহী পৰিষদ তথা সাধাৰণ পৰিষদত আমি চৰ্চা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 5টা নতুন চৌহদ নিৰ্মাণ কৰা হ'ব আৰু সেইসমূহ অসমত 4টা আৰু দিল্লীত 1টা অসমত আমি এই ক্ষেত্ৰত নিৰ্বাচিত কৰিছোঁ ডিব্ৰুগড় ডিফু কোকৰাঝাৰ আৰু বৰাক উপত্যকাৰ শিলচৰ এই 4টা স্থানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক্সটেনশ্যন সম্প্ৰসাৰণ ঘটিব আৰু 4টা নতুন চৌহদ আমি নিৰ্মাণ কৰিম আৰু সেইসমূহতো কলাক্ষেত্ৰৰ এই বাটা আপোনালোকে যিধৰণে দেখিছে সংগীত নাটক বিভাগ ললিত কলা বিভাগ বা আমাৰ সাহিত্য বিভাগ তথা পুথিভঁৰাল সংগ্ৰহালয় থাকিব আৰু অসমৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষিত কৰা ইয়াক সংৰক্ষণ কৰা ইয়াক সম্বৰ্ধন কৰা ইয়াক সম্প্ৰসাৰিত কৰা সেই সকলো ধৰণৰ উদ্যোগ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই সেইসমূহ কেন্দ্ৰত কাৰ্যত ৰূপায়ণ কৰিব শিল্পকৰ্মত জড়িত লোকসকল আহি তাত থাকিব পাৰে সেইবাবে শিল্পী আৱাস আমি পূৰ্বোত্তৰ শিল্পী আৱাসৰূপে এটি নতুন আমি এখন শিল্পীৰ গাঁও নিৰ্মাণৰ বাবে পৰিকল্পনা যুগুত কৰিছোঁ আৰু শেষৰটো এটা হ'ল কি অসমৰ ঐতিহ্যমণ্ডিত যি সাজপাৰৰ পৰম্পৰা টেক্সটাইলৰ যি ট্ৰেডিশ্যন সি অসমীয়া বা অসমৰ গোটেই পৰিচয় দাঙি ধৰে গতিকে আমি ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই এটা দশকৰ পূৰ্বে এখনি টেক্সটাইলৰ ওপৰত আসামৰ টেক্সটাইলৰ ওপৰত আমি এখন বৃহৎ আকাৰৰ গ্ৰন্থ প্ৰকাশ কৰিছোঁ আৰু আপোনালোকে জানে আমাৰ পূৰ্বজ্যোতি সংগ্ৰহালয়ত ইতিমধ্যে বহু তেনেধৰণৰ সাজপাৰ সংৰক্ষিত কৰি ৰখা হৈছে গতিকে আমি এটা সুন্দৰভাৱে এইসমূহ আৰু বৃহৎ আকাৰত ইয়াক যাতে সংগ্ৰহ কৰিব পাৰি য'ত অসমৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰণৰ পৰম্পৰাৰ সাজপাৰ আৰু অলংকাৰ আমি ৰাইজৰ বাবে উত্তৰ প্ৰজন্মৰ বাবে সংৰক্ষিত কৰিব পাৰোঁ সেই ইচ্ছাৰে আমি এটা টেক্সটাইল গেলেৰী শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদতে নিৰ্মাণৰ বাবে আমি পৰিকল্পনা হাতত লৈছোঁ